হেই এভৰিৱান, কি খবৰ আপোনালোকৰ? মই বাৰু ভালে আছোঁ। আমি আছোঁ টিজ প্ৰগ্ৰামত মাকুমৰ বাইপাছত। প্ৰথমবাৰৰ বাবে মাকুমত টিজ প্ৰগ্ৰাম হৈছিল, খুবেই ভালে লাগিল। কাৰণ ঘৰৰ ওচৰত এনেকৈ টিজ প্ৰগ্ৰাম আমি কেতিয়াও পোৱা নাছিলোঁ। খুব ভাল লাগিল আৰু তেওঁলোকে বছৰে প্ৰতি পাতিম বুলি কোৱা দেখি আৰু ভালেই লাগিল। এখেত হৈছে সুনীল বৰা ডাঙৰীয়াদেৱ। এখেতে আচলতে প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে আৰু এওঁৰ লগত আছে আমাৰ নেপালী গোৰ্খালী ভাইটি কেইজনমানো আছে, যেনে ৰাজ বাহাদুৰ সন্যাসী আৰু চবৰে নাম বাৰু নাজানো মই। আৰু এই প্ৰগ্ৰাম আৰম্ভ হ'ল, খুব ভাল লাগিল। দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ 14 আৰু 15 ছেপ্টেম্বৰ। এই 14 আৰু 15 ছেপ্টেম্বৰত मिठो क्रिसमस खाना माली गाईको खिउले मिठो क्रिसमस खाना माली गाईको खिउले हेर्दा पिठो साथी भाइको पिकनिक खाने न्युले আৰু এয়া দেখিছেনে, চবেই নচা দেখি মোৰো নাচিবলৈ মন গ'ল। প্ৰেক্টিছ কৰা নাছিলোঁ বাৰু, হ'লেও নচা ষ্টেজত উঠাৰ আগত তলতে দুবাৰমান প্ৰেক্টিছ কৰি লৈছিলোঁ বাৰু। কিন্তু ঘৰৰ পৰা তেনেকৈ প্ৰিপেৰেশ্যন হৈ যোৱা নাছিলোঁ। তথাপিতো আপোনালোকে জানেনে, মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ। খুব ভাল লাগিল। আচলতে টিজ প্ৰগ্ৰেমত মাইকী মানুহক, বিয়া হোৱা মাইকী মানুহকে বেছি গুৰুত্ব দিয়া হয়। সেইকাৰণে হয়তো প্ৰথম পুৰস্কাৰ দিছে। বিবাহিত মহিলাৰ বাবে এই প্ৰগ্ৰেমটো আচলতে হয়। তাৰ মাজতে ছোৱালী মানুহেও বা ল'ৰা মানুহেও এটেণ্ড কৰে বাৰু প্ৰগ্ৰেমটো, কিন্তু বিশেষকৈ বিবাহিত মহিলাৰ বাবে এই প্ৰগ্ৰেমটো হয়। ভিডিঅ'টি শেষৰলৈকে চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আগলৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম।
বন্ধুসকল ভিডিঅ'টি শেষৰলৈকে চাই দিয়াৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ আশা ৰাখিলোঁ ভিডিঅ'টি চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ উৎসাহ বঢ়াব আগন্তুক দিনত ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আজিলৈ আহোঁ বাই বাই